हेलो नमस्कार स्वागतम जनाइছো এটা ভিডিওলৈ আহক আজি আপোনালোকক চিৰিয়াখানাৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম ভিডিওটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পাব এতিয়া আপোনাক দেখাবলৈ গৈ আছো জিৰাফ দুটা বলক মোৰ লগত জিৰাফ দুটা চাওঁ আহক আৰু এটো কি চৰাই আপোনালোকে কমেন্ট কৰি জনাবচোন মই কি চৰাইটোৰ নাম আছিল পাহৰি গলো আৰু ইয়াৰ ভিতৰত আছে ভাটৌ চৰাই বহুতো বেলেগ বেলেগ ধৰণৰ ভিতৰৰ পৰিৱেশটো খুবেই ধুনীয়া পাহাৰ গছ-গছনি আছে আপোনালোকে ভিডিওটো কন্টিনিউ কৰিছো চাওক আপোনালোকে এতিয়া গৈ আছো বাঘ দেখাবৰ কাৰণে সিংহ দেখাব বিচাৰিছিলো সেইটো দেখা পাইছে সিংহ কিন্তু এটা বহুত দূৰত আছিল এটাই সিংহ আছিল তাৰ কাৰণে দেখাব নোৱাৰিলো জুম কৰি সিংহটো বহুত দূৰত আছিল আৰু শুই আছিল তাৰ কাৰণে এতিয়া আগবাঢ়ি গৈ আছো ইয়াত বাঘ চাবৰ কাৰণে চাবচোন বাঘ দুটাই কি ধুনীয়াকৈ খুচকাৰি গৈ আছে ইফালৰ পৰা সিফালে হৰিণা কেইটা দেখা পাইছে ইমান মৰম লগা সৰু সৰু পোৱালি হৰিণা কেইটামান আছিলে হৰিণা কেইটা চালো বহুত ধুনীয়া সৰু মাত দিলো মই চালে ধ্যান দিয়ে আৰু সেই আমাৰ এশিঙীয়া গড় লগত কেইটামান হৰিণাও আছে দেখা পাইছে আৰু ইয়া হ'ল সাপ কেইটামান অজগৰ সাপ আৰু বেলেগ বেলেগ ধৰণৰ সাপ আছিলে এয়া আছিল এটা সৰু ভিডিও আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল লাগিল কমেন্ট কৰিব কেনেকুৱা পালে জনাব আৰু সন্ধিয়া হৈ গৈছিল যেহেতু এইটোৱে আজি সৰু ভিডিও আশা কৰিলো আপোনালোকে ভাল পালে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং